খাৰুপেটীয়াত আশ্চৰ্যজনক ঘটনা মাটি ফুটি ওলাল ৰং বিৰঙী ফুল খবৰ বিয়পি পৰাৰ লগে লগে সমাগম ঘটে অগণন লোকৰ ঘটনাস্থলীত উপস্থিত আৰক্ষী দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত আলেকাক গাঁৱৰ ছাইৰুদ্দিন আহমেদ নামৰ লোকজনৰ ঘৰৰ পিছফালে তামোলৰ বাৰীত থকা এজোপা নেমু গছৰ তলত আশ্চৰ্যজনকভাৱে মাটি ফুটি ওলাল 1.5 ফুট ওখ এটা ৰং বিৰঙী ফুল উক্ত খবৰ বিয়পি পৰাৰ লগে লগে পুৱাৰ পৰাই ফুল চাবলৈ লানি নিচিগা ভিৰ কৰে অঞ্চলবাসীৰ লগতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়াত কৰা যাত্ৰীসকলে আলেকা গাঁৱৰ ছাইৰুদ্দিনৰ ঘৰত মানুহৰ খোজ বোৱাৰ খবৰ পাই খাৰুপেটীয়া আৰক্ষীৰ এটা দল উপস্থিত হৈ ভিৰ কৰা ৰাইজক খেদি পঠিয়ায় উল্লেখযোগ্য যে মাত্ৰ কেইঘণ্টাৰ মানৰ ভিতৰতে মাটি ফাটি ওলোৱা ফুল দেখি আচৰিত হৈ পৰে ছাইৰুদ্দিন আহমেদৰ লগতে অঞ্চলবাসী এইটো আমি আগতে দেখা নাই কালিও আমি দিনত ৰাতিপুৱা আইছোঁ দেখা নাই প্ৰত্যেক দিন 2 বা 3 বাৰ কৰি আপ ডাউন কৰি আছোঁ দেখা নাই এইটো আচৰিত কালি 3টামান বজাত লেমু চিঙৰ কাৰণে আহিছোঁ আহি আচৰিত বস্তু এটা দেখা পালোঁ দেখাত মানে আমি আমাৰ তিৰিক কৈছোঁ এনেকুৱা বস্তু এটা ওলাইছে আমিতো আগতে দেখা নাই কেনেকুৱা বস্তু এইটো আচৰিত বস্তু সেই চাইছে আৰু 2জন চাইছে চাই কিনে মানুহে ভিৰ লাগি গৈছে এতিয়া মানুহে এতিয়া আহি আছে পুলিচও আহিছে আহিয়া মানুহ হেৰি কৰি আছে আমি গেট সাইড একদম বন্ধ কৰি দিছোঁ গাছ পাতা হেৰি নাই একো ডাল চাল একো নাই ডাইৰেক্ট ফুল আচৰিত বস্তু আগতে মই দেখা নাই কোনোদিন